নতুন TSG আগৰটো কি আছিল আগৰটো TSG আছিল ওকে তো কথাকেইটা হ'ল যে ইউটিউবৰ কথা ক'ম বুলি কৈছিলোঁ চ' ইউটিউব ৱেলকাম বেক টু মাই চেনেল দিছ ইজ টাইপ ব্লগছ আজি দিছে নাই নতুন চাইকেল মই কিনা নাই মায়ে গিফ্ট দিছে চলাবি চাইকেল চলাবি অলপ ওজন কমাবি কাৰণ ছুপাৰ বাইক চলাই থাকিবলৈ অলপ ফিট হৈ থাকিব লাগে ন একদম নহ'লে লং জাৰ্ণি কৰিব নোৱাৰি আমাৰ এতিয়া আমি অলপ প্ৰিপেৰেশ্যন কৰি আছোঁ যোৰহাট যোৱা গ্ল'ভছো আহি গ'ল নতুন TSG আগৰযোৰ কি আছিলে আগৰযোৰ TSG আছিলে এইযোৰ বহুত চালিয়া কিন্তু খুলি দেখাই দিছোঁ আগৰযোৰ কি আছিলে আপোনাৰ ৰেচ প্ৰ'যোৰ আছিলে এইযোৰ মানে একদম হাত চাত বিষাই যায় এইযোৰ ৰেচ কৰিবৰ কাৰণে ভাল কিন্তু এইযোৰ একদম পূৰা ৰোড ৰাইডিঙৰ কাৰণে ধুনীয়া বহুত কমফৰ্টেবল আৰু দেখিব কি ধুনীয়া কালাৰ ন তাৰপিছত এতিয়া অলপ ব্লগছ কিছু টেষ্টিং কৰিব লাগিব নহয় অলপ ওলাই যাম মটৰ ব্লগছ কৰিম অকণমান আৰু প্লাছ আপেল আহিছে ইম্পৰ্টেড ফ্ৰম কাশ্মীৰ লগৰ এটাই পঠাই দিছে পূৰা গছৰ পৰা ছিঙি চাওক না কি টেষ্টি মই এটা খাইছিলোঁ এটা খাই যাবিচোন কি মজা মিঠা খাবলৈ এইকেইটা অলপ বিলাই থৈ আহোঁগৈ জেগাই জেগাই নি সেয়াই আজি আৰু ব্লগছ আৰু দুটামান ইম্পৰ্টেণ্ট কথা খালি পাতিব আছে মই এইকেইটা মানে ইউটিউবৰ কথা পাতিব আছে মই দুটামান বাকী মটৰ ব্লগছত কথা পাতি আছোঁ ঠিক আছে চলো তো গাইজ ওলাই আহিলোঁ অলপ এণ্ড ফাৰ্ষ্ট লেটছ হেভ চাম ফান ব্ৰ' lots of traffic man आज नहीं होगा ओके सो কথাকেইটা হ'ল যে ইউটিউবৰ কথা ক'ম বুলি কৈছিলোঁ চ' ইউটিউব কি মানে মই যেতিয়া ভিডিঅ' দি আছোঁ চবেই চব ফালৰ পৰা মৰম দিছে গ্ল'ভযোৰ চাওক কি ধুনীয়া চবেই চব ফালৰ পৰা মৰম দিছে ভাল লাগিছে চব জেগাৰ পৰাই মৰম পাইছোঁ ভাল লাগিছে আৰু খালি এটা কথা খালি কমেণ্ট আহে এনেকুৱা আহে কিছুমান যাতে মানে টপ স্পীড লাগে হাই স্পীড লাগে 200 ওপৰ লাগে 300 লাগে চ' মানে যোনে মোক প্ৰথম দিনা ভিডিঅ'ৰ পৰা চাই আছে তো মই আই হেভ মেড ডেট ভেৰি ক্লিয়াৰ ডেট মই কোনো 200-300 এচিভ কৰিবলৈ নাযাওঁ মোৰ সেইটো চখো নাই and our roads are also not safe for that speed যেতিয়াই মন যায় গৰু তেতিয়াই ওলাই আহে কোনো কথা নাই বতৰা নাই আৰু সেইটো কৰিবলৈ মই কাকো ৰিকমেণ্ডো নকৰোঁ মইতো নকৰোঁৱে কেতিয়াও বিকজ someone is waiting back at home bro mom dad sister so সেইটো কেতিয়াও ছেফ ৰাইডিং নহয় নিজৰ লিমিটছটো জানি পেলাই চলাব লাগে সদায় আৰু মোক তেনেকৈ কমেণ্ট দি লাভো নাই মই নিজে মই এনেকৈ ভাল পাওঁ মই এনেকৈ কৰিম ইউটিউব আৰু যোন আছে মোৰ ছাপৰ্টত মই জানোৱেই সেইসকলে প্ৰথম দিনা ভিডিঅ'ৰ পৰাই এতিয়াও মোৰ মনত আছে কোনে কোনে কমেণ্ট দিছে প্ৰথম ভিডিঅ'ৰ পৰা যোন আছে মোৰ লগত এতিয়া ন' ডাউট মানুহ আজি 4K হৈয়ে গ'ল চাগে ইতিমধ্যে যেতিয়ালৈকে মই ভিডিঅ'টো দিলোঁ ময়ো এচিভ কৰিছোঁ নট ডেট লাইক ডেট ময়ো 10R-খনত এৰাউণ্ড 230লৈকে গৈছোঁ বাট মই আই ডোণ্ট ৱান্ট টু শ্ব' ডেট ইন ভিডিঅ'ছ ন' আই ডোণ্ট ৱান্ট টু ইনফ্লুৱেঞ্চ ইউ অল টু এচিভ চাম কাইণ্ড অফ ফাকিং স্পীডছ ন' সেইটো মোৰ লক্ষ্য নাছিলেই কেতিয়াও ভিডিঅ' কৰাৰ ভিডিঅ' বনোৱাৰ যদি মই ইনফ্লুৱেঞ্চ কৰিবই আছে তোমালোকক তেতিয়াহ'লে মই জানো মোৰ পাব্লিক কোনখিনি বেছিকৈ ৱাচ কৰি আছে এৰাউণ্ড 15 to 25 years এজ যাৰ হৈছে এতিয়া সিহঁতে বেছি মোৰ ক্ৰাউড তাত বেছি চ' মই আই ৱান্ট টু ইনফ্লুৱেঞ্চ দেম কি কেনেকৈ লাগিলে মই কিবা সেই 200-300 স্পীড এচিভ কৰাতকৈ মই কিবা বেলেগ নলেজ দিওঁ অলপ
হা অলপ কেনেকৈ অলপ বেলেগ নলেজ দিওঁ যে কেনেকৈ যে ফাইনেন্সিয়েল নলেজ দিওঁ অলপ কেনেকৈ আপোনালোকে কি চিষ্টেমত প্লেন কৰিলে আপোনালোকে ছুপাৰ বাইক এখন ল'ব পাৰিব আগলৈ চ' এইবিলাক বহুত কথা আছে আৰু বহুত নলেজ দিব পাৰি চ' যদি লাগে কমেণ্ট কৰিব মই সেইটো কেনেকৈ ছুপাৰ বাইক ল'ব পাৰিব আপোনালোকে বা কেনেকৈ নিজৰ ড্ৰিম এচিভ কৰিব পাৰি মানুহে যে অকণমান কষ্ট কৰিলে মই এইবিলাক কথাও ক'ম যদি ক'ব লাগে কমেণ্ট কৰি জনাব তো মই এইটো চেপ্টাৰলৈ যাব নিবিচাৰোঁ বাট এনেও বহুতে সুধিয়ে থাকে দাদা কি কৰে আপুনি মই আপেল বেচোঁ আজি যেনেকৈ আপেল আনিছোঁ মই কাশ্মীৰৰ পৰা আপেল আনি ইয়াত বেচোঁ এতিয়া মই বেচিবলৈ গৈ আছোঁ আপেল আপাৰ আছামৰ ৰাইডত ন তেলৰ খৰচা ওলাই যাব আপেল দি অ'কে জ'কছ এপাৰ্ট চ' চাওক না কি ধুনীয়া লাগে ন এইটো টাইমত আবেলি সময়টো ৰাইড কৰি কি মজা লাগে চ' পইণ্টটো এইটোৱে যে মানে মই ভিডিঅ' এনেকৈ বনাম ধুনীয়াকৈ বনাম মোৰ নিজৰ লিমিটছত বনাম কোনো টেনশ্যন নিল এনেকুৱা আৰু চব জেগাতে গৈয়ে আছোঁ এনেও এইকেইদিন অকণমান ধেৰ কাম আছে কাৰণে মই এই সপ্তাহত যোৱা কথা আছিলে কিন্তু এই সপ্তাহত চাগে যোৱা নহ'ব প্ৰবেবলি আই এম প্লেনিং ফৰ নেক্সট মানডে আই থিংক চ' মানডে টিউজডে আই থিংক চ' কাৰণ ধেৰ কাম থাকে আজিকালিতো বয়স হৈছেতো যেতিয়া বয়স আহি পৰে ন দায়িত্ব যেতিয়া আহি পৰে তেতিয়াহে গম পোৱা যায় যে আগতেতো ভাল আছিল ন কলেজ চলেজ পঢ়ি থাকোঁতে দে বাইক ল ব'ল টেনশ্যন নাই কিন্তু এতিয়া বহুত টেনশ্যন ভাই বহুত কাম আৰু বাকী কিন্তু চব জেগাৰ পৰাই মৰম দি আছে ভাল লাগিছে আপাৰ আছামত গ'লে ধুনীয়াকৈ চবকে লগ ধৰি যাম ন' ডাউট চবকে লগ ধৰি যাম ইয়াৰ পৰা মই যোৰহাটত থাকিম এদিন যোৰহাটৰ পৰা ডাইৰেক্ট তিনিচুকীয়া যাম ডিব্ৰুগড় শিৱসাগৰ চব পাৰ হৈ যাম নৰখোঁ কিন্তু তাতে বেছি টাইম জনাই দিম মই পলাছ আহিব অলপ আগবাঢ়ি পলাছ আহিব আগবঢ়াই লৈ যাব অলপ দূৰ তিনিচুকীয়াত থাকিমগৈ চ' সেইখিনি কথাও ভালকৈ প্লেন কৰি মই জনাম ইনষ্টাত আহি যাওক আপোনালোকে ইনষ্টাত ধুনীয়াকৈ তাতে চব একদম লেটেষ্ট আপডেট পাই থাকিব ইনষ্টাত R15 যেতিয়াই চলাওঁ ন ইটছ such a fun thing মজা লাগে চলাই মই সদায় আৰু আপোনালোকে নাজানে চাগে এইখন মোৰ একচুৱেলি ফ্ৰম দ্য ভেৰি ফাৰ্ষ্ট ভাৰ্জন অফ R15 মই তেতিয়াৰ পৰা ওন কৰি আছোঁ এইখন মোৰ 4th R15 V3 লিটাৰেলি চব ফান চব ভাল লাগিছিলে চব বাইক এই ভাৰ্জন 2টো ইমান ভাল লগা নাছিলে মোৰ চিৰিয়াছলি ভাৰ্জন 1টো বহুত ধুনীয়া আছিলে তাৰপিছত এইখন মজা এইখনত আকৌ ওপৰত দিব পৰা নাই V4খনো চলাইছোঁ বাট এইখন মানে ৰাইডিং পজিশ্যনটো বহুত ধুনীয়া স্পৰ্টি চ' ইটছ ফান এইখনতে উঠিলে নেকি এতিয়া 125 মান চ' ট্ৰেইনাৰত কিমান ছেকেণ্ড লাগে 200 উঠিবলৈ ধাইকৈ উঠি যায় সেইবিলাক দেখাই নাথাকোঁ আৰু মই ভিডিঅ'ত So boys, come on, let's go for another round. So, chalo. So boys, Gorai Paigulu, and let's end the vlog here. Log farm ako. Next week we have Assam, and
থেংক ইউ ফৰ ইয়ৰ লাভ আৰু ছাপোৰ্ট কৰক, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক এণ্ড দ্যাটছ ইট ফৰ টুডে গাইজ। থেংক ইউ।